সকলোলৈকে ধন্যবাদ জনাই আমি কৰ্ম সংস্কৃতি আন্দোলনৰ আজি চতুৰ্থ পৰ্যায় 20 নম্বৰ দিনত ভৰি দিলোঁ 20 আৰু অসম উৎসৱত আজি আমাৰ 8 দিন অতিক্ৰম কৰিলোঁ আৰু চতুৰ্থ পৰ্যায়ে আমাৰ আন্দোলন সুচাৰুৰূপে গৈ আছে সুন্দৰভাৱে গৈ আছে সকলো ৰাইজে আমাক আগৰ দৰে মৰম দিয়ে আছে আৰু ৰাইজে মৰম দি আছে আমি বস্তু যোগাৰ দিব নোৱাৰা হৈ গৈছোঁগৈ আৰু আমি একপাক চাব আহিছোঁ দূৰ দূৰণিৰ পৰা ইয়াত দোকান আহিছে ৰাইজ আহিছে আৰু কি বস্তু কেনেকুৱা বস্তু আহিছে আমি তাকে চাব আহিছোঁ এয়া অম্লানৰ ঘৰৰ মানুহে দোকান দিছে এয়া আৰু এইফালে এই বাইদেউ ক'ৰ পৰা আহিছে বাইদেউ ওচৰলৈ আমি আহিছোঁ নামটো কওক কেতিয়া কৰিব এয়া বাইদেউ তামোল খাই আছে সেইটো কাৰণে অলপ দিগদাৰ হৈছে আমি অলপ পিছত আকৌ আহিম আৰু এইফালে আমাৰ কাশ্মীৰৰ পৰা আহিছে কাশ্মীৰৰ ড্ৰাই ফ্ৰুটছ আমি চাওঁচোন এই আমাৰ কাশ্মীৰৰ ভাইসকল ভিডিঅ' বনাই আছোঁ फेसबुक के लिए ये भाई लोग हमार कश्मीर पर ऐसे ड्राई फ्रूट्स बहुत बढ़िया बढ़िया इनसे आप लोग हिंदी बोल रहे हैं असमिस तो नहीं बोल रहे कैसा लग रहा है जोरहाट में बढ़िया लग रहा है फर्स्ट टाइम आए यहाँ पे बहुत अच्छा लग रहा है हम भी फर्स्ट टाइम आए हैं यहाँ पे फर्स्ट टाइम दुकान लगाया है आप कहाँ से हम यहाँ से ही है लेकिन फर्स्ट टाइम आसार का दुकान लगाया है आइए हमारे दुकान पे कभी हाँ ठीक है এয়া আমি ঘূৰি ফুৰিছোঁ চাই আছোঁ কাৰণ এখন যোৰহাট হয় আৰু যোৰহাট আমি ঠিকা লৈ দিছোঁ হয় নাই বাৰু কৰ্ম সংস্কৃতি আমি এতিয়া যোৰহাটৰে নহয় আচলতে অসমৰো ঠিকা লৈ দিছোঁ আৰু কাপোৰ ধুনীয়া আহিছে কাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে আৰু সোনকালে বিয়া ঠিক হৈছে আহি পেলাই কাপোৰ লোৱাহে জোৰ আৰু এইবোৰ সুন্দৰ সুন্দৰ বস্তু ওলাই আছে হেংদাং ল'ব লাগিব এতিয়া আমি হেংদাং লোৱা নাই কিন্তু হেংদাং ল'লে ৰক্ষা নাই বুলি কথা এটা আছে দাদা ক'ৰ পৰা আহিছে কৰঙা পৰা আহিছে আৰু কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে আমি ইয়াৰে হয় দোকান দি আছোঁ বোলো একপাক এনেই ঘূৰোঁ ঠিকে আছে আহিম কিবা এটা ল'ম লাষ্ট না অঁ ভালনে এয়া ভাইটিক কৈছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে আমি দোকান দি আছোঁ মই গৈছিলোঁ হয় নেকি আপুনি অহা নাছিলে যেতিয়া এয়া দেখিছে নহয় আমাৰ ৰাইজে মৰম দি আছে সকলো আহি আছে এইটো কাৰণে আমাৰ ভাল লাগিছে আজি আমাৰ 20 দিন হ'ল মানে চতুৰ্থ পৰ্যায় এইটো কাৰণে ভিডিঅ' এটা কৰিছোঁ আৰু আপোনাকতো এতিয়া নহয় স্কুলৰ দিনৰ তাকে এই ভাইসকল আছে আমাৰ বন্ধুসকল আছে এইটো কাৰণে আমাৰ আন্দোলন আগুৱাই গৈ আছে ভাল লাগে ভাস্কৰ দাক আগৰ পৰাই চিনি পাওঁ বহুত ভাল লাগে আমাৰ চিনিয়ৰ আছিলে গপ্তত বহুত এজন উৎসাহী যুৱক আৰু এতিয়া সকলো উৎসাহিত হৈ থাকিব লাগিব হয়নে দোকানলৈ যাবা আমি একপাক ঘূৰি যাওঁ বাইদেউ কাপোৰ বিকি শেষ কৰি দিলে কালি কাপোৰ চাই থৈ গ'লো বাইদেউ আজি বিকি দিলে অঁ আমাৰো একে ওপৰৰ পৰা পৰিছে পানী আমাৰো সেই আমাৰ আজাৰ দিদি সেই কাপোৰযোৰ বিকি দিলে নেকি এতিয়া দিম না 11 তাৰিখলৈকে আছোতো ৰ'ব প্ৰতি লওক পতাই নাই আমাৰ ইয়াতে অসম মহোৎসৱতে কাপোৰ আছে গহনা আছে প্ৰতিটো বস্তুৱে আছে খানা পিনাও আছে চব আছে এতিয়া আমি অকল গৰাকী বিচাৰি ফুৰিছো যোনে কয় আমি আৰু কাপোৰ চাপোৰ লৈ আৰু জোৰ আহিবা ভাস্কৰ ওচৰলৈ আহিবাই দেই কিন্তু একদম ৰেডি হৈ আছে চব ৰেডি হৈ আছে কালি ক'লে ৰেডি থৈ দিবলৈ ক'লে দি থৈ দিছোঁ এইটো দেখুৱাই লৈছোঁ নহয় ৰ'ব এতিয়া ভেলেণ্টাইন উইক ষ্টাৰ্ট হ'ব এতিয়া ভেলেণ্টাইন নহয় 16 তাৰিখে যদি ভেলেণ্টাইন ডে দিনাখনে সৰস্বতী পূজা হয় সেইদিনা মেইন সেইদিনা আমি মাছ নকল নহয় চব হৈ যাব আহি আছোঁ বাইদেউ লওঁ 11 তাৰিখৰ ভিতৰত লৈ আহিম এজনী নহয় এজনী পতাই আহিম গহনা ৰেডি আছে এতিয়া গহনা পিন্ধাই দিব পাওঁ হয় নাই এই ভাইসকল ক'ৰ পৰা আহিছে যোৰহাটৰ নেকি এয়া আমাৰ বিভিন্ন ধৰণৰ সামগ্ৰী ওলাই আছে আৰু কাপোৰ কানি গহনা খানা চব আছে মানে পাত্ৰীহে অভাৱ এতিয়া নাই কি পাত্ৰীহে নাই আমি আৰম্ভ কৰি দিব পাৰোঁ পাত্ৰী হ'লে এইবোৰ ঘৰত পিন্ধা কাপোৰো আছে চব আছে সকলো পাই যাম আৰু এতিয়া আমি খদৰৰ চাৰ্ট চাম অ' বছ চাৰ্টটা দেখুৱাওক ভাল চাই এইজন ক'ৰ পৰা আহিছে আপুনি ইউপি মেৰঠ ইউপি পৰা আহিছে এই আমাৰ খদৰৰ বস্তু লৈ আহিছে খদৰৰ কাপোৰ এতিয়া আমি চাম চাৰ্ট ল'ম এটা আৰু আপোনালোকে চাই থাকিব আচাৰ খাই থাকিব এইবোৰ বস্তু লৈ থাকিব মোগলাইটো সামগ্ৰী লৈ থাকিব আৰু আমাৰ লগত ফটো দি থাকিব আপোনালোকৰ ভাইৰেল হৈ থাকিব আমাকো ভাইৰেল কৰি থাকিব ধন্যবাদ।